Hello everyone, welcome back to my YouTube channel. Ajir ei video tot Assam TET 2021 or upper primary social science kane jehokole preparation kori ase teolukor kane video to helpful hobo. Ajir ei video tot economics or para 50 ta most important MCQ discuss korim. Jodi video to bhal pai tente video to like koribo, share koribo aru jodi channel to subscribe kora nai subscribe kori dibo. Prothom proshno question number 1 to hoise what is called budget in Indian Constitution? ভাৰতীয় সংবিধানত বাজেটক কি কোৱা হৈছে ছয় প্ৰশ্নৰ ৰাইট আনসাৰটো হ'ব অপচন এ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 টো হৈছে which committee was set up to review the concept of poverty line দৰিদ্ৰতাৰ সীমাৰেখাৰ ধাৰণাটো পুনৰীক্ষণ কৰাৰ বাবে কোনখন কমিটি গঠন কৰা হৈছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি ডিটি লাগডাৱালা কমিটি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে ওয়েলফেয়াৰ ডেফিনিশ্যন অফ ইকনমিক্স ওয়াজ গিভেন বাই অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি আলফ্ৰেড মাৰ্সেল পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে দ্য সভৰেনিটি অফ কনজিউমাৰ ইজ এ ক্যাৰেক্টাৰিষ্টিক্স অফ গ্ৰাহকৰ সাৰ্বভৌমত্ব তলৰ কোনটোৰ এটা বৈশিষ্ট্য ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন এ পুঁজিবাদৰ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো হৈছে দ্য ইম্পৰ্ট এণ্ড এক্সপৰ্ট বেংক অফ ইণ্ডিয়া ইজ ভাৰতবৰ্ষৰ আমদানি আৰু ৰপ্তানিৰ লগত জড়িত বেংক কোনটো ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন এ এক্সিম বেংক পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 টো হৈছে হু হেজ গিভেন স্কেৰচিটি ডেফিনিশ্যন অফ ইকনমিক্স অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি ৰবিন্স পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 টো হৈছে হু ইজ দ্য চেয়াৰমেন অফ দ্য নীতি আয়োগ ফৰ্মেলি প্লেনিং কমিশ্যন নীতি আয়োগ পূৰ্বতে যোজনা আয়োগৰ অধ্যক্ষ কোন ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন ডি প্ৰধানমন্ত্ৰী পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে গ্ৰেছামছ ল ইন ইকনমিক্স ৰিলেটছ টু অৰ্থবিজ্ঞানৰ গ্ৰেছামৰ বিধিটো কিহৰ লগত জড়িত ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন বি দেশত প্ৰচলন হৈ থকা মুদ্ৰা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 9 টো হৈছে দ্য পিৰিয়ড অফ 12th 5-year প্লেন ইন ইণ্ডিয়া ওয়াজ ভাৰতত দ্বাদশ পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ সময়কাল কি আছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি 2012 to 2017 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 টো হৈছে হুইচ ষ্টেট ইন ইণ্ডিয়া হেভিং মেক্সিমাম নাম্বাৰ অফ পিপল লিভিং বিলো পভাৰ্টি লাইন ভাৰতৰ কোনখন ৰাজ্যত দৰিদ্ৰ সীমাৰেখাৰ লোক অধিক ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন বি ছত্তীশগড় পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 11 টো হৈছে দ্য মানি সাৰ্কুলেটেড এমং অল পিপল ইন এ ষ্টেট ইজ কল্ড দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক কি বোলে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি ৰিয়েল মানি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 টো হৈছে ফ্ৰম হুইচ সেক্টৰ দ্য গভৰ্ণমেণ্ট কালেক্ট হাইয়েষ্ট ৰেভিনিউ তলৰ কোনটো খণ্ডৰ পৰা চৰকাৰে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন বি কৰ্পোৰেশ্যন টেক্স পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 13 টো হৈছে ইন এ এছএইচজি ইম্পৰ্টেণ্ট ডিচিশ্যন ইন ৰিগাৰ্ড টু লোন এণ্ড সেভিং আৰ টেকেন বাই আত্মসহায়ক গোটত ঋণ এবং সঞ্চয় সংক্ৰান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক কোনে লয় ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন ডি গ্ৰুপ মেম্বাৰ্ছ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 টো হৈছে ইন হুইচ 5-year প্লেন প্ৰায়ৰিটি ওয়াজ গিভেন টু এলিভেটছ অফ পভাৰ্টি ইন ইণ্ডিয়া প্ৰথমবাৰৰ বাবে দাৰিদ্ৰতা দূৰীকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিয়া পৰিকল্পনাটো কোনটো আছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি পঞ্চম পৰিকল্পনা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 টো হৈছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ WTO ইজ এট বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন এ জেনেভা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 16 টো হৈছে হু ৰোট দ্য বুক দ্য ৱেলথ অফ নেশ্যনছ ৱেলথ অফ নেশ্যন নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন এ এডাম স্মিথ
পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 17 টো হৈছে দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট এডপ্টেড দ্য লিবাৰেল পলিচি ইন ভাৰত চৰকাৰে উদাৰীকৰণ নীতি কোন চনত গ্ৰহণ কৰে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি 1991 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 টো হৈছে হু এমং দ্য ফলোইং ইজ এছ'চিয়েটেড উইথ হোৱাইট ৰিভলিউশ্যন তলৰ কোন শ্বেত বিপ্লৱৰ লগত সংযুক্ত আছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি ভাৰ্গিছ কুৰিয়ান পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 19 টো হৈছে হু ইজ দ্য চেয়াৰমেন অফ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ প্ৰাইম মিনিষ্টাৰ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 22 হৈছে হাউ মেনি 5-year প্লেনছ হেভ বিন লঞ্চ বাই প্লেনিং কমিশ্যন so far যোজনা আয়োগৰ দ্বাৰা এতিয়ালৈকে কিমানবাৰ পঞ্চবৰ্ষীয় যোজনা কৰা হৈছে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি 12 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 21 টো হৈছে হাউ মেনি লেংগুৱেজেছ আৰ মেনশ্যন ইন 10 rupees পেপাৰ নোট 10 টকীয়া নোটখনত কেইটা ভাষা সন্নিৱিষ্ট আছে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি 15টা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 22 টো হৈছে দ্য ৰাইট ভেষ্টেড টু ছাপ্লাই পেপাৰ কাৰেন্সি ইন ইণ্ডিয়া ইজ ভাৰতবৰ্ষত কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ কাক দিয়া হৈছে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি চেণ্ট্ৰেল বেংক পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 23 টো হৈছে কেপিটেল মাৰ্কেট মিন্স পুঁজি বজাৰ বা মূলধনী বজাৰ বুলিলে কি বুজায় ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ শ্বেয়াৰ মাৰ্কেট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 24 টো হৈছে when was পেপাৰ কাৰেন্সি ফাৰ্ষ্ট ষ্টাৰ্টেড ইন ইণ্ডিয়া কোন চনৰ পৰা ভাৰতত সৰ্বপ্ৰথম কাগজৰ মুদ্ৰাৰ প্ৰচলন হয় ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি 1861 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 25 টো হৈছে দ্য মেইন কজ অফ পভাৰ্টি চাৰ্কেল ইজ দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ কি ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি লেক অফ কেপিটেল ইনভেষ্টমেণ্ট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 26 টো হৈছে দ্য মেইন অৰ্গেনাইজেশ্যন অফ ইণ্টাৰনেশ্যনেল ট্ৰেড আন্তঃৰাষ্ট্ৰীয় বেপাৰৰ মুখ্য সন্থা হৈছে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি WTO পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 27 টো হৈছে আসাম গ্ৰামীণ বিকাশ বেংক ৱাজ ছেট আপ ইন অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি ইন 2006 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 28 টো হৈছে ইন হুইচ 5-year প্লেনছ দ্য পলিচি অফ সোসাইটি কনষ্ট্ৰাকশ্যন অন দ্য বেচিছ অফ সোশ্যালিজম ইন ইণ্ডিয়া ৱাজ একচেপ্টেড ভাৰতত সমাজবাদী আদৰ্শত সমাজ গঠনৰ নীতি কোনখন পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 29 টো হৈছে হাউ মেনি মেম্বাৰ্ছ বেংক দ্য ৱৰ্ল্ড বেংক হেজ বিশ্ব বেংকৰ সদস্য সংখ্যা কিমান ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি 189 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 হৈছে ইন হুইচ ওৱান অফ দ্য ইয়েৰ ৰোলিং প্লেন ৱাজ ইন অপাৰেশ্যন ইন ইণ্ডিয়া ভাৰতবৰ্ষত কোন বছৰ ৰোলিং প্লেন আৰম্ভণি হৈছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি 1978 to 1979 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 31 টো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড বেংক ইজ চিটুৱেটেড এট বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি ৱাশ্বিংটন DC পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 টো হৈছে হুইচ ইজ দ্য কেছ ক্ৰপ অফ আসাম তলৰ কোনবিধ অসমৰ নগদী শস্য ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি টি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 33 টো হৈছে লাইফ ইন্সুৰেন্স কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ ভাৰতীয় জীৱন বীমা নিগম কোন চনত স্থাপন কৰা হৈছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি 1956 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 34 টো হৈছে দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছড ইন ইণ্ডিয়া ইজ ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম বেংক কোনটো আছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি বেংক অফ হিন্দুস্তান পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 35 টো হৈছে
হোৱাট ইজ দ্য লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক অফ ইণ্ডিয়া ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহৎ বেংক কোনটো 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন বি ষ্টেট বেংক পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 36 টো হৈছে হাউ মেনি মেম্বাৰ্স দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হেজ বিশ্ব বাণিজ্য সংস্থাৰ সদস্য সংখ্যা কিমান 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন ডি 164 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 37 টো হৈছে কমাৰ্চিয়েল বেংক ইন ইণ্ডিয়া আৰ কন্ট্ৰোল বাই ভাৰতবৰ্ষত বাণিজ্যিক বেংকসমূহক কোনে নিয়ন্ত্ৰণ কৰে 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন সি ৰিজাৰ্ভ বেংক পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 38 টো হৈছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন ডি ৱাশ্বিংটন DC পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 39 টো হৈছে দ্য গুৱাহাটী নুনমাটি অইল ৰিফাইনেৰী ৱাজ সেট আপ ইন গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰ শুভাৰম্ভ কেতিয়া হয় 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন এ ইন 1962 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 হৈছে দ্য প্লেন হলিডে ৰিফাৰ্ছ টু দ্য পিৰিয়ড প্লেন হলিডে কোন সময়ছোৱাক বুজায় 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন সি 1966 টু 1969 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 41 টো হৈছে ইকনমিক্স ইজ এ সায়েন্স অফ ৱেলথ হু সেড দিস ষ্টেটমেন্ট অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান এই উক্তিটো কাৰ আছিল 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন বি এডাম স্মিথ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 টো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া বিফৰ নেশ্যনেলাইজেশ্যন ৱাজ নন এজ ৰাষ্ট্ৰীয়কৰণ হোৱাৰ পূৰ্বে ষ্টেট বেংক অফ ইণ্ডিয়াৰ নাম কি আছিল 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন এ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 43 টো হৈছে মানি ইজ হোৱাট মানি ডাজ দ্য ষ্টেটমেন্ট সেড বাই মুদ্ৰাই যি কাৰ্য কৰে হিয়ে মুদ্ৰা কথাকাৰ কোনে কৈছিল 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন এ ৱাকাৰ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 44 টো হৈছে দ্য কোৰ কনসেপ্ট অফ দ্য 11th 5-year প্লেন ৱাজ একাদশ পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ মূল ধাৰণা কি আছিল 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন বি গ্ৰোথ উইথ সোশ্যাল জাস্টিস এণ্ড ইকুৱালিটি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 45 টো হৈছে ইন বাৰ্টাৰ সিস্টেম দ্য নীড অফ ডেশ পাৰ্চন মাষ্ট হেভ কনফিডেন্স বিনিময় প্ৰথা কাৰ্যকৰী হোৱাৰ বাবে কেইজন ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ'ব লাগে 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন বি দুজন পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 46 টো হৈছে নেশ্যনেল এগ্ৰিকালচাৰেল ইনস্যুৰেন্স স্কিম ৱাজ লঞ্চ ইন দ্য ইয়াৰ ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি কোন চনত মুকলি কৰা হৈছিল 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন সি 1999 টু 2000 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 47 টো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ মেথড অফ কন্ট্ৰোল ইনফ্লেশ্যন তলৰ কোনটো মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ এটি পদ্ধতি নহয় 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন সি ৰিডিউসিং দ্য ৰেট অফ ইণ্টাৰেষ্ট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 48 টো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু কেলকুলেট দ্য নেশ্যনেল ইনকাম অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় গণনা কৰা প্ৰথমজন ভাৰতীয় কোন আছিল 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন বি দাদাভাই নাৰোজি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 49 টো হৈছে ডিভ্যালুয়েশন অফ কাৰেন্সি মিন্স মুদ্ৰাৰ অৱমূল্যায়ন মানে কি বুজায় 6 প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন এ অন্য দেশৰ মুদ্ৰাৰ বিপৰীতে আনুপাতিক হাৰ কমোৱা লাষ্ট এণ্ড অন্তিম প্ৰশ্ন কোৱেশ্চন নম্বৰ 52 হৈছে দ্য কোৰ শ্লোগান অফ 7th প্লেন ৱাজ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল শ্লোগান কি আছিল 6 প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন এ ফুড ৱৰ্ক এণ্ড প্ৰডাক্টিভিটি সো বন্ধুগণ আজিৰ এই ভিডিঅ'টোত আমি ইকনমিক্সৰ পৰা 50টা ইম্পৰ্টেন্ট MCQ ডিসকাস কৰিলো আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ থ্যাংক ইউ